এখন ছাত্ৰশূন্য চৰকাৰী আইন মহাবিদ্যালয়। মহাবিদ্যালয়খনৰ নাম চৰকাৰী আইন মহাবিদ্যালয় ৰঙিয়া। প্ৰায় 1.5 বছৰ পূৰ্বে 14 কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল এই চৰকাৰী আইন মহাবিদ্যালয়খন। মহাবিদ্যালয়খনৰ বাহিৰে ভিতৰে চূণ তেল সানি শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰ লগাই আটকধুনীয়া কৰা হ'ল ঠিকেই, কিন্তু আজিলৈ আৰম্ভণিহে কৰা নহ'ল পাঠদান কাৰ্যসূচী। ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থাই অচিৰে এই মহাবিদ্যালয়খনৰ পাঠদান আৰম্ভ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে। আনহাতে ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাইও মহাবিদ্যালয়খনৰ পাঠদানত বিলম্বতাৰ বাবে ক্ষোভ প্ৰকাশ কৰে। হিতাধিকাৰী সৃষ্টিৰ বিপৰীতে শিক্ষামূলক দিশত মনোযোগ দিয়াৰ আহ্বান প্ৰাক্তন বিধায়কগৰাকীৰ। দুৰ্ভাগ্যজনক আৰু ৰঙিয়াৰ কাৰণে, বিশেষকৈ ৰঙিয়াৰ সমগ্ৰ সমাজৰ কাৰণে খুবেই দুৰ্ভাগ্যজনক। কাৰণ আমি খুব আশা কৰিছিলোঁ যেতিয়া এই আইন মহাবিদ্যালয়খন তেওঁলোকে ইয়াতে আৰম্ভ কৰিলে, আনুষ্ঠানিকভাৱে তেওঁলোকে গোটেই বিল্ডিং বনালে, তাৰ কাৰণে টকা পইচা খৰচ কৰিলে, বহু কোটি টকা খৰচ হ'ল। কিন্তু আচৰিত কথা, চৰকাৰ এখনে, যিখন চৰকাৰে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ৰকমৰ প্ৰতিশ্ৰুতি দিয়ে, আজি লক্ষ লক্ষ হিতাধিকাৰীৰ কাৰণে তেওঁলোকে টকা ব্যয় কৰি আছে, কিন্তু মূল এটা আন্তঃগাঁথনি যে আমাৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ আইনৰ নিচিনা ছাবজেক্ট আজি খুবেই জৰুৰী। আৰু এতিয়া আইনৰ গোটেই কোৰ্চটোই যথেষ্ট অত্যাধুনিক হৈছে আৰু যথেষ্ট তাৰ চাহিদা আছে, আমি ভালো পাইছিলোঁ। কিন্তু এতিয়া দেখা গ'ল যে এজনো শিক্ষক নিযুক্তি নাই, কোনো টিচিং নন টিচিং কোনো ষ্টাফ নাই, তাৰ কাৰণে গ্ৰেণ্ট নাই, তাৰ কাৰণে টকা পইচা নাই, তাৰ কাৰণে চিন্তা ভাৱনা নাই। গতিকে আমি নাগৰিক মঞ্চৰ তৰফৰ পৰা বাৰে বাৰে বিষয়টো উত্থাপন কৰি আছোঁ আৰু আজিও আমি এই বিষয়টো পুনৰ উত্থাপন কৰিবলৈ আমি লাজ পাইছোঁ। মই ভাবোঁ যে অন্য কোনেও নহ'লেও শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে নিজে মনোযোগ দিয়া উচিত। স্থানীয় বিধায়কগৰাকীয়ে কি কৰি আছে এইটো মোৰ সন্দেহ, কাৰণ তেওঁ এইবিলাক বিষয়ত চকু কাণ নিদিয়াই হ'ল। যদি তেওঁলোকে নোৱাৰে তেনেহ'লে ইমান কোটি কোটি টকা খৰচ কৰি এই ৰকমৰ এটা নিৰ্মাণ কাৰ্য কৰাৰ কি দৰকাৰ আছিল? এইটো ৰাজহুৱা ধনৰ অপচয়। আৰু সেইকাৰণে আমি নাগৰিক মঞ্চৰ তৰফৰ পৰা ইতিমধ্যেই কেইবাবাৰো আমি দাবী উত্থাপন কৰিছোঁ। আমি লিখিতভাৱে স্মাৰক পত্ৰ দিছোঁ, শিক্ষামন্ত্ৰীলৈকে দিছোঁ, মাননীয় মুখ্যমন্ত্ৰীলৈকে দিছোঁ, আমি স্থানীয় প্ৰশাসনক জনাইছোঁ, বিধায়ক মহোদয়ক আমি দাবী কৰিছোঁ যে ল' কলেজখন খুব শীঘ্ৰেই মুকলি কৰিব লাগে আৰু তাৰ কাৰণে প্ৰয়োজনীয় যি ইনফ্ৰাষ্ট্ৰাকচাৰ, তাৰ কাৰণে চৰকাৰে গ্ৰেণ্ট ইত্যাদি যি দিব লাগে সেইটো দিয়া উচিত। আৰু এইটো যদি এনেকৈ পেলাই থৈ দিয়ে, ইয়াতকৈ ডাঙৰ লজ্জা একো নহ'ব। মই ভাবোঁ যে এইটো কেৱল মুষ্টিমেয় ছাত্ৰ ছাত্ৰী কেইটামানৰ কথা নহয়, আমাৰ ৰঙিয়াৰ ভৱিষ্যতৰ কথা জড়িত আছে। আজি আমি দেখা পাইছোঁ যে আমাৰ ওচৰৰে নলবাৰীত তাত মেডিকেল কলেজ হ'ল, ডেণ্টেল কলেজ হ'ল, বিভিন্ন ৰকমৰ অনুষ্ঠান কৰি আছে। আমাৰ ওচৰৰে তামোলপুৰত তাত আপোনালোকে জানে যে তাত মেডিকেল কলেজ হ'ল, এখন জিলা হ'ল। আমি ৰঙিয়াইতো এই ধৰণৰ দাবী কৰা নাই, আমাক যিখিনি দিছে সেইখিনি সম্পূৰ্ণ কৰা উচিত। আৰু সেইকাৰণে ল' কলেজ খুবেই জৰুৰী। আৰু সেইকাৰণে ল' কলেজ মই ভাবোঁ যে আমাৰ এই প্ৰতিক্ৰিয়াৰ পিছত চৰকাৰেও নিশ্চয় প্ৰতিক্ৰিয়াৰ ৰেছপন্স দিয়া উচিত। যদি তেওঁলোকে ৰেছপন্স নকৰে তেনেহ'লে আমি নাগৰিক মঞ্চৰ তৰফৰ পৰা এটা শক্তিশালী আন্দোলন গঢ়ি তুলিম। হয়নে নহয় আমি নাজানো, মই নাভাবোঁ যে তেওঁ শাসক দলৰ এগৰাকী খুব প্ৰভাৱশালী সদস্য, কাৰণ তেওঁ সিদিনালৈকে আমাৰ গোটেই প্ৰদেশ বিজেপিৰ তেওঁ সভাপতি আছিল, এটা সময়ত তেওঁ ৰাজ্যৰ মন্ত্ৰীসভাতো আছিল। গতিকে অৱহেলিত কথাটো অহা নাই। যদি অৱহেলা কৰিছে এইটো খুবেই অন্যায় হৈছে, ৰঙিয়াবাসীৰ প্ৰতি অন্যায়। আমাৰ ৰঙিয়াবাসীৰ নিশ্চয় তাৰ সমুচিত জবাব দিয়া উচিত। অৱহেলা হ'লে কেৱল ভৱেশ কলিতাক কৰাটো নহ'ব, গোটেই ৰঙিয়াবাসীক অৱহেলা কৰা হ'ব। এতিয়া কথা হ'ল তেখেতৰো কৰ্তব্য আছে, তেখেতে খুব সজোৰে এই দাবীবিলাক উত্থাপন কৰা উচিত। আৰু মই ভাবোঁ যে আমি তেওঁৰো দৃষ্টি আকৰ্ষণ কৰিলোঁ, কাৰণ স্থানীয় বিধায়ক হিচাপে ইছ্যুবিলাক উত্থাপন কৰাৰ দায়িত্বটো তেওঁৰ। যেতিয়া ৰঙিয়া হস্পিটেল CHCখন নামত চিভিল আছিল, তেতিয়া এছেম্বলিত এই প্ৰশ্ন তুলি আজিৰ মুখ্যমন্ত্ৰী তেতিয়া স্বাস্থ্যমন্ত্ৰীৰ লগত লাগি আমিয়ে চিভিল কৰিছিলোঁ। গতিকে আজি এইখন 1.5 বছৰ ধৰি এনেকৈ অপেনিং কৰাৰ পিছত পৰি থকাটো কোনো যুক্তিৰ কথা নহয়। গতিকে মই ভাবোঁ ভৱেশ কলিতাৰ দায়িত্ব আছে, কেৱল ভৱেশ কলিতাৰ নহয়, আমাৰ যিগৰাকী সাংসদ আছে ৰঙিয়াৰ, আমাৰ দৰং ওদালগুৰিৰ যিগৰাকী সাংসদ আছে দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁৰো দৰকাৰ আছে। কাৰণ তেওঁলোকে মই দেখা পাইছোঁ যে তেওঁলোকতো বক্তৃতাত কম নহয়, তেওঁলোকে বিভিন্ন ক্ষেত্ৰতো ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু এইবোৰ যিবিলাক কাম অৱহেলিত হৈ আছে সমগ্ৰ ৰঙিয়াবাসীক অৱহেলা কৰিছে। এইটো ভৱেশ কলিতাৰ অৱহেলা নহয়, সমগ্ৰ ৰঙিয়াবাসীক অৱহেলা কৰি আছে। আৰু এই অৱহেলাৰ বিৰুদ্ধে ৰঙিয়াবাসী একদিন নিশ্চয় সমুচিত জবাব দিব। আৰু কাৰণে শাসক দল হিচাপে ভাৰতীয় জনতা পাৰ্টি আৰু তেওঁলোকৰ যিবোৰ স্থানীয় নেতা আছে তেওঁলোকৰ বিষয়টো চিন্তা কৰা উচিত। আমি কিয় চিন্তা কৰিব লাগে? আজি তেওঁলোকৰ যুৱ মৰ্চা আছে, মহিলা মৰ্চা আছে, তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত বেলেগ গোট আছে, তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত গোট আছে। এই গোটবিলাক কি ক্ষেত্ৰত?
কেৱল ভোট গোটোৱা মেচিন নেকি গতিকে আজি আমাৰ যিটো অৱহেলিত হৈ অনুষ্ঠান পৰি আছে মই নাজানো ভৱিষ্যতে অৱহেলিত হয় নহয় কিন্তু যিটো অনুষ্ঠান অৱহেলিত হৈ আছে ৰঙিয়া অৱহেলিত হৈ আছে ইয়াৰ একচুৱেলি প্ৰতিকাৰ কৰা উচিত আৰু তাৰ কাৰণে নাগৰিক মঞ্চৰ পক্ষৰ পৰা আমি বাৰে বাৰে দাবী উত্থাপন কৰিছোঁ যি ব্যৱস্থা থাকে শিক্ষক নিযুক্তিৰ কথা আহি পৰে তাৰপিছত ষ্টাফ নিযুক্তি এইবিলাক আমি নিযুক্তি হোৱা আজিলৈকে দেখা নাপালোঁ খুব দুখিতভাৱে জনাওঁ যে আমাৰ ৰঙিয়াৰ ওচৰৰ পাজৰে ছাত্ৰ ছাত্ৰীসকলে বা ৰঙিয়া ছাত্ৰ ছাত্ৰীসকলে আইন পঢ়িবলৈ যি তেওঁলোকৰ মনত হেঁপাহ থাকে সেই লৈ বিভিন্ন ৰঙিয়াৰ বাহিৰত গৈ শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈ থকা হৈছে আমাৰ ৰঙিয়া মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ আউট হৈছে উত্তীৰ্ণ হৈছে তেওঁলোকেও আইন পঢ়িবলৈ বহুতৰে মনত হেঁপাহ আছে কিন্তু এইখন কাৰ্যক্ষম হৈ নুঠাৰ ফলত তেখেতসকলে এই সুবিধাটো পোৱা নাই গতিকে আমি ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ সন্থা ৰঙিয়া মহাবিদ্যালয় আছো গোটেই বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছোঁ এইখন আচলতে এই বিশাল অট্টালিকাবোৰ চমকপ্ৰদকৰ কাৰণে সৃষ্টি হৈছে নে আচলতে কাৰ্যক্ষমৰ বাবে হৈ উঠিছে আইন মহাবিদ্যালয় থকাৰ পিছতো এতিয়া ৰঙিয়া অঞ্চলৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে গুৱাহাটী বা বেলেগ জাগালৈ যায় মানে অধ্যয়ন কৰিব লগা হৈছে ৰঙিয়াত যদি আইন মহাবিদ্যালয় থকাৰ পিছতো যদি আমি এই সুবিধা যদি গ্ৰহণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ থকাতকৈ নথকা ভাল আপোনালোকে কি 4 মহলীয়া অট্টালিকাটো অকল সাজি থোৱাৰ কাৰণে কি বনাইছে নেকি বহুদিন ধৰি এখন এনেকৈ পৰি আছে এখন সন্দেহ হয় যে ছাত্ৰ ছাত্ৰীৰ কাৰণে বনাইছে নে ভোট পিশাচৰ কাৰণে বনাইছে ইয়াত ছাত্ৰ ছাত্ৰী পঢ়িব নে ভোট পিশাচ পঢ়িব 1.5 বছৰ ধৰি যি এটা অট্টালিকা পৰি আছে ইয়াত কোনো ধৰণৰ ক্লাছ হোৱা নাই কোনো ধৰণৰ ষ্টাফ নাই অকল এনেকৈ খালী পৰিবৰ কাৰণে বনাই থৈছে ৰং চং কৰি থৈ দিছে কি বঢ়িয়া সজাই থৈছে কিন্তু কামেই নাই থাকিলে কি লাভ কি ইয়াত দৰকাৰ নাই আমাক এনেকুৱা বিধায়কৰ কি হ'ব খবৰে নলয় তেওঁলোকে খবৰ ল'ব লাগে আৰু এখন মুকলি কৰিব লাগে জলদি ৰঙিয়াৰ পৰা ভাস্কৰ কলিতা ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম